फिन हाग्रा बिफाननि गोख्रों संदाननानै सेबनायाव गोबां बिबांनि तक्ता हमनो हायो। दिनै सोरांसि समाव AS13C4538 नम्बरनि गंसे टाटा मेजिक गारियाव तक्ताफोरखौ लाबोबाय थानाय समावनो हाग्रा बिफान रैखाथि हान्जाया हमनो हायो होनना मिथिना मोनो। गुबुन फारसेथिं गारिजों लोगोसे तक्ताफोरखौ हमनो हायोब्लाबो गारि ड्राइभारा खोमसिनि खाबु लाना खारखोमालाङो होनना मिथिहोयो। हमनो मोननाय तक्ताफोरखौ बाटासिपुरथिंजायनिफ्राय ढेकियाजुलि फारसे लाबोबाय थादोंमोन होनना ढेकियाजुलि फरेस्ट मावख'नि आइसि मावख'गिरि नेत्रज्योति गायनआ बुङो आरो हमनो मोननाय तक्तानि बेसेना खमैबो 60 निफ्राय 70 रोजा रांनि गेजेराव जागोन होनना फोरमायदों। ৰেগুলাৰ পেট্ৰলিঙত আমি যোৱা হয়, আমাৰ ষ্টাফ আমি যাওঁ। তো আজি ৰেগুলাৰ পেট্ৰলিঙৰ সময়ত পুৱা নিশা আমাৰ যোৱা হৈছিলে। তাৰপিছত আপোনাৰ ঢেকিয়াজুলি বাটাচীপুৰ ৰোডৰ আপোনাৰ পাণবাৰী মডেল স্কুলৰ ওচৰত এই গাড়ীখন মানে দেখা পায়, সন্দেহবশতঃ ৰখোৱা হ'ল। ৰখাৰ লগে লগে ড্ৰাইভাৰজন পলাই গুচি গ'ল। ওচৰত বাগান আছিলে, তো পলাই যাওঁতে আমাৰ সন্দেহটো ঘনীভূত হ'ল। হোৱাৰ লগে লগে আমি চালোঁ যে তাতে কাঠ আছে। চ' লগে লগে আমাৰ বিভাগীয় ড্ৰাইভাৰ যিজন আছিলে তেওঁৰ দ্বাৰা আমি গাড়ীখন ইয়াতে বৰ্তমান আমি জব্দ কৰিছোঁ। আৰু কাঠৰ দেখিছে আপোনালোকে, কাঠৰ জোখমাখ আমি কৰিছোঁ, তেতিয়া আমি সঠিক কাঠৰ পৰিমাণটো ক'ব পাৰিম। বজাৰ মূল্য প্ৰায় 60-70 এনেকুৱা হ'ব। সঠিকভাৱে মই ক'ব নোৱাৰিম। যেতিয়া সম্পূৰ্ণ জোখমাখ হ'ব তেতিয়া হয়তো আপোনাক সঠিক ক'ব পাৰিম। পৰা আহি থকা দেখা পাই সৰু গাড়ী আছিলে, আমি ইমান প্ৰথমতে সন্দেহ কৰা নাছিলোঁ। তথাপিতো আমি গাড়ীখন ৰখাবলৈ ছিগনেল দিওঁতে গাড়ীখন অকণমান আগত ৰাখি ড্ৰাইভাৰজন পলাই যাওঁতে আমাৰ মানে সন্দেহটো ঘনীভূত হৈছে যে নিশ্চয় ইয়াত। তেতিয়া আমি চোৱা চিতা কৰোঁতে গম পাইছোঁ যে তাত কাৰণ ত্ৰিপাল দি সম্পূৰ্ণ ঢাকি থোৱা আছিলে। তেতিয়া আমি গম পালোঁ যে নিশ্চয় অবৈধ কিবা এটা আছে। চাওঁতে দেখিলোঁ ইয়াত কলা কাঠ আছে। এইটো বুলি ক'লে ক'ৰ পৰা আহিছে এইটো ক'বলৈ অলপ অসুবিধা হয়, কিন্তু এইটো যিহেতু গাড়ীখন বাটাচীপুৰৰ পৰা ঢেকিয়াজুলি অভিমুখী আছিলে, গতিকে ডেফিনেটলি বাটাচীপুৰ সেইটো ছাইডৰ পৰাই আহিব ক'ৰবাৰ পৰা। আমি পিছত তদন্তৰ ক্ষেত্ৰত আমি কি পাওঁ চাম। মই দি দিছোঁ এখন হা, মেজাৰমেণ্ট চলা বুলিয়ে দিব এইটো। সময়ত পুৱা নিশা আমাৰ যোৱা হৈছিলে। তাৰপিছত আপোনাৰ ঢেকিয়াজুলি বাটাচীপুৰ ৰোডৰ আপোনাৰ পাণবাৰী মডেল স্কুলৰ ওচৰত মানে দেখা পাই সন্দেহবশতঃ ৰখোৱা হ'ল। ৰখাৰ লগে লগে ড্ৰাইভাৰজন পলাই গুচি গ'ল। ওচৰত বাগান আছিলে, তো পলাই যাওঁতে আমাৰ সন্দেহটো ঘনীভূত হ'ল। হোৱাৰ লগে লগে আমি চালোঁ যে তাতে কাঠ আছে। তো লগে